হাই ফ্ৰেণ্ডছ, আজি আমি অনুশীলনী 2.2 3 নং প্ৰশ্নৰ উত্তৰবোৰ কৰিম। এই প্ৰশ্নৰ উত্তৰ কৰিবলৈ মনিৰুল ইছলাম আৰু অনুপ শৰ্মাই জামুগুৰি হাই ছেকেণ্ডাৰী স্কুলৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তেওঁ আমাক এই প্ৰশ্নৰ উত্তৰবোৰ কৰিবলৈ অনুৰোধ জনাইছিল। প্ৰশ্নটো কি আছে? দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ। এই প্ৰশ্নটো আগৰ কিতাপখনত নাছিলে, এতিয়া নতুনকৈ যিখন কিতাপ হৈছে তাত এই প্ৰশ্নবোৰ দিয়া আছে। এতিয়া এই প্ৰশ্নখিনিৰ আমি এনসাৰ কৰিম। এক নম্বৰত কি আছে? -4 আৰু 3/2। ইয়াত প্ৰশ্ন ভালকে চোৱা, শূন্য কেইটা তলত দিয়া ধৰণৰ। ইয়াত শূন্য দিয়া আছে -4 আৰু 3/2। 2 নং প্ৰশ্নত কি আছিলে? 2 নং প্ৰশ্নত আছিলে শূন্য দুটাৰ যোগফল বা সমষ্টি আৰু গুণফল হিচাপে লিখা আছিলে, কিন্তু ইয়াত তেনেধৰণে দিয়া নাই। ইয়াত আছে শূন্য কেইটা দিয়া আছে, আমি গুণফল বা সমষ্টি এই দুইটা উলিয়াব লাগিব। প্ৰথমতে আমি লিখিম শূন্য দুটাৰ, আমি 1 নম্বৰৰ কৰিম শূন্য দুটাৰ সমষ্টি। শূন্য দুটাৰ সমষ্টি কিমান হ'ব? -4 প্লাস 3/2। সমষ্টি মানে এই দুটা আমি যোগ কৰিম। যোগ কৰিলে কিমান হ'ব? 2 আছে, 2 আৰু 4 পূৰণ কৰিলে 8 -8 প্লাস 3 ইকুৱেল কিমান হ'ব? -8 প্লাস 3 হলে -5, তলত 2। আকৌ শূন্য দুটাৰ গুণফল। গুণফল কি হ'ব? আমি পূৰণ কৰিব লাগিব। কি কি আছে? -4 ইনটু 3/2। 2 ৰে আমি 4ক 2 বাৰ যায়, -2 আৰু 3 পূৰণ কৰিলে -2 ইনটু 3 ইকুৱেল -6। এতিয়া আমি কি পালো? শূন্য দুটাৰ সমষ্টি পাইছো -5/2 আৰু শূন্য দুটাৰ গুণফল -6। এতিয়া আমি বনাব লাগিব বহুপদ ৰাশি। বহুপদ ৰাশি কেনেকে বনাম? ax² প্লাস bx প্লাস c। ইয়াত আকৌ শূন্য দুটাৰ যোগফল। যোগ কৰোতে কি হ'ব? যোগ কৰোতে হ'ব -b/a আৰু পূৰণ কৰোতে কি হ'ব? c/a। 2 নং প্ৰশ্নৰ উত্তৰবোৰ কৰোতে আমি লিখিছিলো, ইয়াত আমি লিখিব লাগিব এতেকে বহুপদ ৰাশিটো হ'ব, বহুপদ ৰাশি কি হ'ব? x² মাইনাস শূন্য দুটাৰ সমষ্টি x প্লাস শূন্য দুটার গুণফল। এতিয়া ইয়াত চোৱা x² আছে, x² লিখিলো। ইয়াত মাইনাস শূন্য দুটাৰ সমষ্টি কিমান হৈছে? -5/2। ইয়াত আমি লিখিম -5/2। ইয়াৰ পিছত আছে x লিখিলো প্লাস শূন্য দুটাৰ গুণফল। গুণফল কিমান হৈছে? -6। ইয়াত আমি লিখিম -6। এতিয়া x² ইয়াতো মাইনাস আছে, ইয়াতো মাইনাস আছে, দুটা মাইনাস পূরণ হলে কি হবে? প্লাস 5/2। ইয়ার পিছত আছে x প্লাসে মাইনাসে -6। এতিয়া এই তিনিটা রাশিৰ ভিতৰত ইয়াত হৰ কি আছে? 2 আছে, গতিকে আমি তিনিওটা রাশিক 2 ৰে পূৰণ কৰিম। ইয়াক 2 ৰে পূৰণ কৰিলে হ'ব 2x²। ইয়াক 2 ৰে পূৰণ কৰিলে তলৰ 2 আৰু পূৰণ হোৱা 2 কেনসেল হ'ব। কি থাকিব? 5 থাকিব, 5x মাইনাস 6 লগত 2 পূৰণ কৰিলে কি হ'ব? 12 হ'ব। এইটো হৈছে এনসার। বহুপদ রাশিটো কি হ'ল? 2x² প্লাস 5x মাইনাস 12। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো আমি লিখি নাথাকিম, ইয়াৰ পৰাই কৰিম। 5 আৰু 2 এইটো মহাৰি দিছো। শূন্য দুটাৰ সমষ্টি কি হ'ব? 5 প্লাস 2
ইকুৱেল 7 শূন্য দুটাৰ গুণফল কি হ'ব 5 পূৰণ 2 সমান 10 এতিয়া বহুপদ ৰাশিটো হ'ব x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি x প্লাস শূন্য দুটাৰ গুণফল এটো একেই হ'ব ইয়াৰ পিছত আমি কৰিম x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি কিমান হৈছে 7 পিছত আছে x প্লাস শূন্য দুটাৰ গুণফল কিমান হয় 10 ইকুৱেল x স্কয়াৰ মাইনাস 7x plus 10 এইটো হৈছে এই প্ৰশ্নটোৰ উত্তৰ আমি যেটো বহুপদ ৰাখি বনাব বিচাৰিছিলো এইটো হয় কিন্তু এনসাৰত ইয়াত কিবা বেলেগ এনসাৰ আছে কিতাপৰ উত্তৰত ইয়াত তোমালোকে এই প্ৰশ্নত দিয়া আছে 5 আৰু 2 কিন্তু ইয়াত যদি -2 হয় তেতিয়াহলে কিতাপৰ এনসাৰৰ লগত একেই হ'ব যদি তোমালোকৰ কিতাপত -2 আছে তেনেহলে 5 -2 কৰিবা আৰু ইয়াত 5 into -2 কৰিবা এনসাৰটো মিলি যাব এনেদৰে কৰিলে এতিয়া আমি 3 নম্বৰটো চাম 1/3 আৰু -1 এতিয়া ইয়াত আমি কি লিখিম শূন্য দুটাৰ সমষ্টি 1/3 প্লাস -1 ইকুৱেল 1/3 -1 এইটো কিমান হ'ব তলত 3 হ'ল ওপৰত 1 আছে -3 এগুণ কিমান হ'ব 3 হ'ব 1 ৰ পৰা 3 গলে -2 তলত হ'ল 3 শূন্য দুটাৰ গুণফল এতিয়া 1/3 পূৰণ -1 1 আৰু -1 পূৰণ কৰিলে কি হ'ব -1 হ'ব ওপৰত -1 তলত 3 এতিয়া বহুপদ ৰাশিটো হ'ব এইটো একে হ'ব ইয়াৰ পিছৰটো আমি লিখিম x স্কয়াৰৰ ঠাইত আমি x স্কয়াৰ লিখিলো মাইনাস শূন্য দুটাৰ সমষ্টি কিমান আছে -2/3 -2/3 ইয়াৰ পিছত x তাৰপিছত প্লাস শূন্য দুটাৰ গুণফল কিমান হৈছে -1/3 এতিয়া x স্কয়াৰ মাইনাস আৰু মাইনাস দুটা মাইনাস থাকিলে কি হ'ব প্লাস ইয়াত আছে 2/3x প্লাস এ মাইনাস এ মাইনাস 1/3 এতিয়া হৰত সোৱা ইয়াৰ তলত কিমান আছে 1 আছে ইয়াৰ তলত 3 আছে ইয়াৰ তলতো 3 আছে হৰ কি আছে 3 আছে গতিকে আমি 3 উটা ৰাখি 3 ৰে পূৰণ কৰিম ইয়াক 3 ৰে পূৰণ কৰিলে 3x স্কয়াৰ প্লাস ইয়াৰ লগত যদি আমি 3 পূৰণ কৰো এই 3 ৰ লগত পূৰণ হোৱা 3 কেনসেল হ'ব কি থাকিব 2 থাকিব আৰু x থাকিব 2x মাইনাস ইয়াৰ লগতো 3 পূৰণ কৰিলে 3 আৰু 3 কেনসেল হ'ব 1 থাকিব গতিকে आंसर কি হ'ল 3x স্কয়াৰ প্লাস 2x মাইনাস 1 এইটো হৈছে आंसर আৰু শেষৰটো প্ৰশ্ন কি আছে 4 নম্বৰ 3/2 আৰু -2 3/2 ইয়াত আমি লিখিম 3/2 প্লাস -2 ইকুৱেল কি হ'ব 3/2 প্লাস এ মাইনাস এ হ'ব -2 ইয়াক আমি বিয়োগ কেনেকৈ কৰিম তলত কি আছে 2 আছে 2 তলত লিখিলো ওপৰত 3 আছে মাইনাস ইয়াত আমি কি সংখ্যা লিখিম এই দুটা পূৰণ কৰি 2 আৰু 2 পূৰণ কৰিলে 4 কি হ'ব তলত 2 হ'ল ওপৰত 3 - 4 হলে -1 এতিয়া পূৰণ কৰিম গুণফল 3/2 into -2 এই 2 আৰু এই 2 কেনসেল হ'ব মাইনাস থাকিব মাইনাস থাকিলে 3 আৰু মাইনাস হলে -3 এতিয়া ইয়াত কি লিখিম x স্কয়াৰৰ ঠাইত x স্কয়াৰ লিখিলো মাইনাস শূন্য দুটাৰ সমষ্টি কিমান হৈছে -1/2 -1/2 ইয়াৰ পিছত আছে x প্লাস শূন্য দুটাৰ গুণফল কিমান আছে -3 ইয়াত আমি লিখিম -3 এতিয়া সোৱা x স্কয়াৰ মাইনাসে মাইনাসে কি হ'ল প্লাস 1/2 আছে 1/2 লিখিলো ইয়াৰ পিছত x আছে x লিখিলো প্লাস এ মাইনাসে কি হ'ল -3 আছে 3 এতিয়া হৰ চাব লাগিব হৰ এটাত আছে 2 আছে আমি কি কৰিম
তিনিওটা ৰাখি 2ৰে পূৰণ কৰিম। x স্কয়াৰক 2ৰে পূৰণ কৰিলে 2x স্কয়াৰ প্লাস 1/2x ইয়াক 2ৰে পূৰণ কৰিলে এই তলৰ 2ৰ লগত পূৰণ হোৱা 2 কেনসেল হ'ব, কি থাকিব 1 আৰু x থাকিব। 1 আৰু x মানে আমি অকল x লিখিব পাৰো। এতিয়া থাকিল -3 -3 ক 2ৰে পূৰণ কৰিলে কি হ'ব 3 2 6। এইটো হৈছে বহুপদ ৰাশি। আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা। যদি ইয়াত বুজাত কিবা অসুবিধা পাইছা তেনেহলে কমেন্ট কৰিবা, আমি নিশ্চয় বুজাই দিম। থ্যাংক ইউ।